তুলসীবিল সমবায় সমিতির পরিচালনা মণ্ডলীর যে নির্বাচন আজি হৈ আছে আৰু এই পরিচালনা মণ্ডলীর আমার বিপিএফ দলের হৈ স্টিয়ারিং কমিটির মই সভাপতি হিসাবে কৈ আছো। আমি ভোটার রাইজৰ ওচৰত যিখিনি আমি গাঁৱে ভূঞে গৈ যিখিনি আমি সঁহাৰি পাইছোঁ আৰু আজিৰ দিনতো আমাৰ ইয়াত আমি যে ভোট লৈ আছোঁ আমি যথেষ্ট আমি ৰাইজৰ সঁহাৰি পাই আছোঁ। এইখিনিতে আমি এটা কথা মানে স্পষ্টভাৱে ক'ব পাৰোঁ, আমাৰ 15 জনের ভিতৰত 15 জনেই জিকিব। আমার বিপিএফ দল সমর্থিত যিকেইটা আমার প্রার্থী আছে 15 জন জিকিব বুলি আমি আশাবাদী। আৰু আমি এইখিনি কৈ সমূহ ৰাইজৰ আৰু সহায় সহযোগিতা কামনা কৰিলোঁ, যাতে ৰাইজে সুস্থিৰভাৱে সুন্দৰভাৱে কোনো ধৰণৰ বিশৃংখলা নকৰাকৈ যাতে ভোট প্ৰক্ৰিয়া শেষ কৰে, তাৰ কাৰণে ৰাইজক আহ্বান কৰি আমি সবকে ধন্যবাদ। শেয়ার কিমান? শেয়ার আছে আপনার 2700 অলপ বেশি আছে তাতকৈ। উইকারত আছে 550 মান আর বাকি সব আপনার নিশকতীয়াকৈ পরিচালনা কৰি আছে। বিপ্লৱ দলৰ পৰা সমৰ্থিত প্ৰাৰ্থী হয়। মোৰ ছবি এম্বুলেন্স হয়। আমি 15 জনে নমিনেশ্যন লৈছোঁ, 15 জনে প্ৰাৰ্থী আছে আমাৰ। আমি আশা কৰিছোঁ আমি জিকিম। আমি তাৰমানে সঞ্চালক বডি যিটো বডি হ'ব, বডিটো আমি গঠন কৰিম। মানে বিপিএফৰ পৰা 15 জন, এজন SC ST পৰা এজন আছে, মহিলাৰ পৰা 2জন আছে আৰু আমাৰ জেনেৰেলৰ পৰা 12 জন কেণ্ডিডেট। তেনেহ'লে আপোনালোকৰ এই নিৰ্বাচন কি জয় হোৱাটো নিশ্চিত বুলি ভাবে? আমি নিশ্চিত বুলি ভাবোঁ। খাটাং আমি জিকিম। নির্বাচন কেনেকুৱা চলি আছে? সুস্থভাৱে নিৰ্বাচন সুস্থভাৱে চলি আছে। আমিও সুস্থভাৱে পৰিচালনা কৰি আছোঁ। আমি যিখিনি পাৰোঁ আমি ৰাইজক তাৰমানে যিখিনি সহযোগিতা কৰিব লাগে আমি কোনো অসুবিধা হোৱা নাই না? কোনো অসুবিধা এতিয়ালৈকে হোৱা নাই। কিমানটা জিকিব বুলি আশাবাদী? আমিতো আশাবাদী 15টাই জিকিব লাগে, কিন্তু 12টাৰ কমত আমি নিজিকিম। 12টা জিকিম। কম্পালসারি।